গুড মৰ্ণিং সকলোকে। ভিডিঅ'টো কালিৰে হয়, মই আজি আপলোড দিছোঁ। এয়া ৰেডি হৈ আছোঁ ডিউটি যাবৰ কাৰণে। বিশেষ একো লগোৱা নাই, মইশ্চাৰাইজাৰ দি অলপ ছানস্ক্ৰীণ লগাই লৈছোঁ যিহেতু ৰ'দটো দি আছে। আৰু চুলিবোৰ ঠিক কৰি তেনেকৈ ৰেডি হৈছোঁ দিনটোৰ কাৰণে। ৰাতিপুৱাৰ সময়খিনি বহুত বেছি ব্যস্ত থাকিব লগা হয়, কাৰণ দিনত এঘণ্টাই ব্ৰেক পাওঁ আৰু সেই এঘণ্টাত লাঞ্চ ৰেডি কৰাটো মানে পচিবল হৈ নুঠে। সেইকাৰণে ৰাতিপুৱাই যিমানখিনি পাৰোঁ বনাই যাওঁ, আৰু টিফিনো যিহেতু ৰেডি কৰিব লাগে, তেনেকৈয়ে যিমানখিনি পাৰোঁ বনাই যাওঁ। আৰু এয়া হৈছে মৰ্ণিং ভিউ। এই সময়খিনি মোৰ বহুত বেছি ভাল লাগে। আৰু এয়া হৈছে বাবা, মোৰ দিনটোৰ সাহস। মনটো বহুত বেছি শান্তি লাগে। আৰু এয়া হৈছে লাঞ্চৰ থালি, এনেকৈ খালোঁ চিম্পলকৈ। আৰু এয়া দিনটোৰ ব্যস্ততাৰ শেষত অলপ নিজৰ বাবে। আৰু বাহিৰত আহিয়ে দেখোঁ যে বৰষুণ দি আছে, আৰু বৰষুণ দিলে এই বস্তুটো মোৰ বহুত বেছি খাবলৈ মন যায়। আৰু বহুতৰে চাগে এইটো প্ৰিয়ই হয়। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। যদিহে ভাল লাগে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।